সব ফ্ৰেণ্ড এনেকৈ বাছবিলাক দেখিছে, বাছবিলাক এনেকৈ বহি আছে। শুনা মতে আপোনালোকৰ 700 বাছ গুৱাহাটীত বৰ্তমান বহি আছে, যিহেতু লকডাউনৰ কাৰণে চলিব পৰা নাই ৰাজপথত। আৰু 700 বাছ বহা মানে এটা বাছত হয়তো 3জন কৰ্মচাৰী থাকে। এনেকৈ 7×3 = 2100, মানে 2100 ফেমিলি চলিবৰ কাৰণে কেনেকৈ অসুবিধা হৈ আছে। পিছত গভৰ্ণমেণ্টে তেওঁলোকৰ মানে চাব, সোনকালে খুলি দিব 15 আগষ্টৰ পিছত। কাৰণ উপায় নাই, চলিব কেনেকৈ তেওঁলোকেও। গোটেইখিনি এনেকৈ তেওঁলোকে চলিব লাগিব। আৰু মই বজাৰ কৰিব যাই আছোঁ, বাকী পাৰ্টটো ষ্টাৰ্টিং হৈ আছে, চাই থাকক বাৰু। হাই ফ্ৰেণ্ডছ, পাৰ্ট 1টো আপোনালোকে চালে, আৰু পাৰ্ট 2টো ক'ৰ পৰা ষ্টাৰ্ট কৰিম মই ভাবি আছোঁ। কাৰণ পাৰ্ট 2 তাৰ পৰাই ষ্টাৰ্ট হ'ব লাগিছিল, যিহেতু কাৰণ পাৰ্ট 2 ষ্টাৰ্ট কৰিব লাগিলে বহুত বৰষুণ আছিলে, গমে পায়। ত' সোনকালে ঘৰ আহিব লগা হ'ল। ত' পাৰ্ট 2টো চাই লওক। বাকী মই আজি এনেই ওলাই আহিছোঁ কিবা ল'বৰ কাৰণে বজাৰ। বাকী পাৰ্ট 2খিনি অকণমান চাই লওক আৰু মিলি জুলি চব চাই থাকক আৰু, নে কি কয়। আজি হৈছে আগষ্টৰ 6 তাৰিখ, আৰু সোমবাৰৰ পৰা গমে পায় কেনেকুৱা গৰম আছিলে। আজি ইভিনিং টাইমত অকণমান বৰষুণ আহিছিলে, তাৰ কাৰণে অকণমান ঠাণ্ডা পৰিছে। চব মানুহবিলাক ওলাই আহিব পাৰিছে, যোনে ওলাব লগা আছিলে। বাকী গৰম বহুত আছিলে, চবেই জানেই। তো গৰমত ভালকৈ থাকিব খালি। এনেকৈ বাছবিলাক দেখিছে, বাছবিলাক এনেকৈ বহি আছে। শুনা মতে আপোনালোকৰ 700 বাছ গুৱাহাটীত বৰ্তমান বহি আছে, যিহেতু লকডাউনৰ কাৰণে চলিব পৰা নাই ৰাজপথত। আৰু 700 বাছ বহা মানে এটা বাছত হয়তো 3জন কৰ্মচাৰী থাকে। এনেকৈ 7×3 = 2100, মানে 2100 ফেমিলি চলিবৰ কাৰণে কেনেকৈ অসুবিধা হৈ আছে। পিছত গভৰ্ণমেণ্টে তেওঁলোকৰ মানে চাব, সোনকালে খুলি দিব 15 আগষ্টৰ পিছত। কাৰণ উপায় নাই, চলিব কেনেকৈ তেওঁলোকেও। গোটেইখিনি এনেকৈ তেওঁলোকে চলিব লাগিব। আৰু মই বজাৰ কৰিব যাই আছোঁ, বাকী পাৰ্টটো ষ্টাৰ্টিং হৈ আছে, চাই থাকক বাৰু। গাড়ীখন অৱস্থা দেখিছে নাই, গোটেই পিকে বিকচোন। ওপৰৰ পৰা ধৰিলে গোটেই পিকে বিক গাড়ীৰ অৱস্থা। জুইৰ গাঁটা খান্দিছিলে, আই থিংক পানীৰ কাৰণে আছিলে গাঁটাটো। ঘাঁহ বন গজি গ'ল, এনেকৈ বন্ধ হৈ থাকিল। বাট আজিলৈকে গাঁটাটো পুতা নহ'ল, কিয় বা নাজানো, তেওঁলোকে জানিব। ৰাস্তাত যাই আছোঁ, দেখাই আছোঁ কালি বাছ। হাই ফ্ৰেণ্ডছ, ইমানখিনি খোলাৰ পিছত, ইমান গাড়ী মটৰ চলি থকাৰ পিছত, 6টা বজাৰ পিছত কিবা সান্ধ্য দিব লাগে বুলি আপোনালোকে ভাবে নেকি? মইতো নাভাবোঁ। যিখিনি হ'ব লাগে দিনত হয়, যিহেতু কৰোণাৰ কাৰণে সান্ধ্য দি থকা বুলি কৈছে। তো সান্ধ্যৰ প্ৰয়োজনেই নাই, কিহৰ কাৰণে প্ৰয়োজন আছে? কাৰণ দিনটোতো চব মানুহকে 100% খোলাই দিছে, তেনেহ'লে সান্ধ্যৰ কি প্ৰয়োজন আছে? বাকী কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব, সান্ধ্যৰ কিবা প্ৰয়োজন আছে নেকি? मैं क्या बोले के बाराती पार्वती की डोली, भोले की टोली बोले भोले की बोली। माल की बीड़ी सस्ती है, आजा बैठ जा कश्ती में। सो फ्रेंड्स, আজি হৈছে আগষ্টৰ 8 তাৰিখ শনিবাৰ। সময় হৈছে গধূলি 5:30, আৰু এনে অলপ খোজকাঢ়িব ওলাই আহিছোঁ। বহুত মানুহ ওলাই আহিছে ৰাস্তাত, যিহেতু আজি সম্পূৰ্ণ বন্ধ আছিলে, শনিবাৰ ৰবিবাৰ যিহেতু। তথাপিতো আজি মানুহ অলপ ওলাই আহিছে এনেকৈ খোজকাঢ়িবৰ কাৰণে, তো ময়ো আহিছোঁ। ফ্ৰেণ্ড, একচুৱেলি এইকেইটা ব্লগ নহয়, মই 3-4 দিনৰ পৰা অলপ ভিডিঅ' এনেকৈ কৰি ৰাখিছিলোঁ, ক'ৰবাত গৈছোঁ, কিবা কৰিছোঁ। চ' সেইবিলাক ভিডিঅ'ই মিলাই দিছোঁ। যদি ভাল লাগে চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যোনে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। বাকী কি আৰু, চাওক আপুনি এবাৰ চাই লওক।
ফ্ৰেণ্ড বতৰ ডাৱৰীয়া কৰিছে, বৰষুণ আহিব কিজানি, যিহে গৰম পৰি আছিল। বৰষুণ আহিলে ভালে বাৰু। কালি হ'ব আপোনাৰ 9 তাৰিখ আগষ্টৰ, আৰু কালি যাম কালী মন্দিৰত যাই থাকোঁ। মানে কি হ'ল, সিদিনা পাৰ্ট 1 ভিডিঅ'টো বনাওঁতে তাতে মই হেডফোনডাল এৰি থৈ আহিছিলোঁ, আনিব পৰা নাছিলোঁ ইমান দিন। কালি ৰাতিপুৱা যাম হেডফোনডাল লৈ কালী মন্দিৰত। বলক কালী মন্দিৰত যাওঁ, আপোনালোক ডাইৰেক্ট যাব পাৰিব। মোক এক ৰাতি ৰখিব লাগিব, ৰাতি ৰাতি আপোনালোকে এৰি দিলোঁ মানে পাই যাব, ঠিক আছে। বলক সব ফ্ৰেণ্ড, আজি হৈছে 9 তাৰিখ আগষ্টৰ, আৰু আহি পাই গ'লোঁ কালী মন্দিৰ। একচুৱেলি হেডফোনডাল ল'ব আহিছিলোঁ, হেডফোনডাল ল'লোঁ। আকৌ এতিয়া ঘৰত যাওঁ। বাকী সেইকেইটা এনেকৈ আড্ডা দি থাকে, বঢ়িয়া। अरे आग लगे चाहे बस्ती में, बाबा तो रहता मस्ती में। मैं क्या बोले के बाराती पार्वती की डोली, भोले की टोली बोले भोले की बोली। माल की पीड़ी सस्ती है, आजा बैठ जा कश्ती में। সব ফ্ৰেণ্ড, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। सस्ती है, आजा बैठ जा कश्ती में।